নমস্কাৰ বিনিয়োগী ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'লো কৰি দিব। বন্ধুসকল, আজি আমি ডিটেইলত আলোচনা কৰিবলৈ চেষ্টা কৰিম FII DII ডেটাৰ ওপৰত। আপোনালোকে নিশ্চয় জ্ঞাত যে বহু দীঘলীয়া সময় ধৰি FIIয়ে চেলিং জাৰি ৰাখিছে। তো এই ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম এনেকুৱা কি ৰিজন আছে যাৰ কাৰণে ইমান ডাঙৰ চেলিং FIIয়ে দীঘলীয়া সময় ধৰি ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটত কৰি আহিছে আৰু আচৰিত কৰিব পৰা কিছুমান ফিগাৰো আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। তো এই ভিডিঅ'ত এই টপিকৰ ওপৰতেই আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাক জনাব বিচাৰিছোঁ যে FIIয়ে এই মাহত লাগাতাৰ চেলিং কৰি আছে। 2025ৰ নিচিনা পৰিস্থিতি বৰ্তমান দেখিবলৈ পোৱা গৈছে। আপুনি এয়া 5paisa.com ৱেবছাইটত দেখিব পাইছে। এই মাহত বৰ্তমানলৈকে FIIয়ে 29,315 কাৰোৰৰ নেট চেলিং কৰিছে আৰু ইয়াত 19 জানুৱাৰীলৈকে ডেটা আছে। এতিয়া জানুৱাৰী মাহটোৰ আধা গৈছে, তথাপিও এই মাহতেই বৰ্তমানলৈকে FIIয়ে হিউজ চেলিং দেখিবলৈ পোৱা গৈছে। ইয়াৰ বিপৰীতে DIIয়ে বৰ্তমানলৈকে 38,311 কাৰোৰৰ বাইং কৰা দেখিবলৈ পোৱা গৈছে। ইয়াত দেখিব পাইছে যে DIIয়ে লাগাতাৰ বাইং কৰি আছে আৰু FIIয়ে লাগাতাৰ চেলিং কৰি আছে। মাত্ৰ 2 জানুৱাৰীৰ দিনা FIIয়ে বাইং কৰা দেখিবলৈ পোৱা গৈছিল, যিটো বৰ বেছি নাছিল, মাত্ৰ 289 কৰোৰে আছিল। তো এই বছৰো FIIয়ে লাগাতাৰ কেছ মাৰ্কেটত ধাৰাবাহিকভাৱে চেলিং কৰা দেখা গৈছে। ইয়াত FNOৰো ডেটা আছে, আপুনি পঢ়ি চাব পাৰে। বাকী আৰু কিছুমান ডেটা আছে আপোনাক দেখাব খুজিম, তাৰ পাছত ডিটেইলত আলোচনা কৰিম। আপুনি এইটো ৱেবছাইটত মান্থলি ৱাইজ FII DIIৰ নেট বাইং এণ্ড চেলিং দেখিব পাৰিছে। জানুৱাৰী মাহৰ ডেটাটো আপোনাক অলৰেডি দেখাই দিলোৱেই আৰু বাকী আগৰ মাহৰ ডেটাবোৰ ইয়াত আপুনি দেখিব পাৰিছে। ধ্যান দিবলগীয়া কথাটো হ'ল জুলাই মাহৰ পৰা বৰ্তমানলৈকে FIIয়ে লাগাতাৰ হিউজ চেলিং কৰি আছে। ইয়াৰ মাজতে অক্টোবৰ মাহত চেলিং অলপ কমিছিল, কিন্তু তাৰ পাছত আকৌ লাগাতাৰ চেলিং কৰি থকা দেখিবলৈ পোৱা গৈছে। তো লাষ্ট 7 মান্থৰ পৰা লাগাতাৰ হিউজ চেলিং দেখিব পোৱা গৈছে। মাজতে ইয়াত অলপ বাইং আহিছিল, কিন্তু তাৰ পাছত আকৌ ডাঙৰ চেলিং দেখিবলৈ পোৱা গৈছে। চ' এই পৰিস্থিতিটো যোনে চম্ভালি আছে সেইটো হৈছে DII। ইয়াত আপুনি দেখিব পাৰিছে যে FII চেলিঙৰ বিপৰীতে DIIয়ে বাইং কৰি মাৰ্কেটখনক ষ্টেবল কৰি ৰাখিছে। যদি DII চেলিঙত নামি যায়, মাৰ্কেট ক্ৰেছ হোৱাটো খাটাং। DIIয়ে কাৰ পইচা মাৰ্কেটত ইনভেষ্ট কৰে জানেনে? আমাৰ ৰিটেইলৰ পইচাই মাৰ্কেটত ইনভেষ্ট কৰে আৰু FII ডাঙৰ চেলিংবোৰক এবজৰ্ব কৰি ৰাখে। ইয়াত আচৰিত হ'ব লগা এটা ডেটা আপোনাক দেখাব বিচাৰিছোঁ। চাব, DIIয়ে লাগাতাৰ 3 বছৰৰ পৰা প্ৰত্যেক মাহতে বাইং কৰি আহিছে আৰু এইবোৰ ৰিটেইল ইনভেষ্টৰৰ পইচা হয়। লাষ্ট টাইম 2023ৰ জুলাই মাহত মাত্ৰ অলপ চেলিং কৰা দেখা গৈছিল। ইয়াৰ আগতে জানি থওক DII কোন হয়। DII হৈছে ইণ্ডিয়াৰ ফাইনেন্সিয়েল অৰ্গেনাইজেশ্যনবোৰ, যেনে মিউচুৱেল ফাণ্ড, ইঞ্চুৰেঞ্চ কোম্পানীবোৰ, পেঞ্চন ফাণ্ড আদিবোৰ। তো এইবোৰত কোনে পইচা দিয়ে? নিশ্চয় আমিয়ে দিওঁ। এই অৰ্গেনাইজেশ্যনবোৰৰ কোনো নিজা ফাণ্ড নাথাকে। তো এই অৰ্গেনাইজেশ্যনবোৰৰ ফাণ্ড ৰিটেইল ইনভেষ্টৰৰ হয়। তো ৰিটেইল ইনভেষ্টৰৰ পইচা প্ৰতিদিনে প্ৰতি ঘণ্টাত লাগাতাৰ মাৰ্কেটত লাগিয়ে আছে। চ' DII কণ্টিনিউৱাছ বাইং কৰি আছে আৰু FIIৰ চেলিঙক এক প্ৰকাৰৰ এবজৰ্ব কৰি ৰাখিছে। সেইকাৰণেই ইয়াত দেখিব পাইছে যে নিফটি 50 2-3% ডাউন হৈছে, তাতকৈ বেছি ডাউন হোৱা নাই। তো FII ইমান হিউজ চেলিং হোৱাৰ পাছতো ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেট ষ্টেবল হৈ আছে, তাৰ কাৰণ DII। ইয়াৰ পৰা দেখা গৈছে যে FII লাগাতাৰ চেলিং কৰিলেও ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটত ইমান প্ৰভাৱ নপৰে। কিন্তু এইটো মানিব লাগিব যে FII যেতিয়া বাইং কৰে, মাৰ্কেট তেতিয়া ওপৰলৈ যায়। তো শ্বেয়াৰ মাৰ্কেটত FII আৰু DIIৰ প্ৰভাৱ ডিটেইলত আপোনাক জনালোঁ। এতিয়া জানিবলৈ চেষ্টা কৰোঁ FIIয়ে ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটক লাহে এৰি যোৱাৰ কাৰণবোৰ কি কি। এয়া আপষ্টকৰ পেজ। ইয়াত FIIয়ে কণ্টিনিউৱাছ চেলিং জাৰি ৰখাৰ কাৰণকেইটা উল্লেখ কৰিছে। ইয়াত FIIয়ে কণ্টিনিউৱাছ চেলিং জাৰি ৰখাৰ 3টা কাৰণ দেখুওৱা হৈছে। মেইন ৰিজন কোম্পানীবোৰৰ উইক আৰ্নিং। আমি ইয়াত নিজাববীয়াকৈ একো কোৱা নাই, এই ৱেবছাইটত যি লিখা আছে সেইটো আপোনালোকক দেখাইছোঁ। তো মেইন ৰিজন কোম্পানীবোৰৰ উইক আৰ্নিং দেখুওৱা হৈছে, আপুনি পঢ়ি যাব পাৰে। FIIয়ে চেলিং জাৰি ৰখাৰ অন্য এটা কাৰণ ইয়াত দেখুওৱা হৈছে হাই ভেলুৱেশ্যন। মানে ইণ্ডিয়ান মাৰ্কেটৰ ষ্টকবোৰ হাই ভেলু হৈ থকাৰ কাৰণে FIIয়ে চেলিং জাৰি ৰাখিছে। অন্য এটা ৰিজন ইয়াত দেখুওৱা হৈছে যে ইণ্ডিয়া আৰু আমেৰিকাৰ মাজত যি ট্ৰেড ৱাৰ বহু দিনৰ পৰা চলি আহিছে আৰু তাক লৈ মাৰ্কেটত যি অনিশ্চয়তা চলি আছে, তাৰ কাৰণেও FIIয়ে কণ্টিনিউৱাছ চেলিং কৰি আহিছে। এই 3টা বিগ ৰিজনৰ কাৰণেই FIIয়ে কণ্টিনিউৱাছ চেলিং কৰি আহিছে।
আপোনাৰ এই বিষয়ৰ ওপৰত কি ৰায় আছে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আশা কৰিছোঁ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল। তো চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব। See you guys in the next video. Till then take care. Bye bye. জয় আই অসম।